নতুন দিল্লীত সফলতাৰে সম্পন্ন হ'ল G20 শীৰ্ষ সন্মিলন। বিশ্বৰ 20খন দেশে অংশগ্ৰহণ কৰে এই সন্মিলনত। আজিৰ পৰা আৰম্ভ বিধানসভাৰ শৰৎকালীন অধিৱেশন। নৱনিৰ্মিত বিধানসভা ভৱনত আগন্তুক 5 দিনৰ বাবে অনুষ্ঠিত হ'ব এই অধিৱেশন। ৱৰ্ল্ড হেৰিটেজ চাইট সাঁচি হ'ল ভাৰতৰ প্ৰথম সৌৰ চহৰ। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে চহৰখনৰ। জাপানে উৎক্ষেপণ কৰিলে চন্দ্ৰ অভিমুখী H2 ৰকেট। জাপানস্থিত তানেগাশিমা স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰিলে লুনাৰ লেণ্ডাৰ স্লিম। চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে ইয়াক লাগিব 4 পৰা 5 মাহ সময়। মৰক্কোত বৃহৎ ভূমিকম্পৰ জোকাৰণি। প্ৰায় 6.8 ৰিক্টাৰ প্ৰাবল্যৰ জোকাৰণিয়ে জোকাৰি গৈছে দেশখনক। নিহত 200ৰো অধিক লোক। শিলহাকুৰ উচ্ছেদিতলৈ ক্ষতিপূৰণৰ ধন মুকলি। প্ৰথম পৰ্যায়ত মুঠ 75 লাখ টকা সাহায্য আবণ্টন কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ। 250 কোটি টকীয়া কেলেংকাৰীয়ে জোকাৰি গৈছে দেশ। গ্ৰেপ্তাৰ হ'ল অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। ঘোষণা হ'ল 6 ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল। মুঠ 7টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনীত বিজেপিয়ে লাভ কৰে 3খন আসন আৰু ইণ্ডিয়া গোটে লাভ কৰে মুঠ 4খন আসন। পুনৰ অগ্নিগৰ্ভ মণিপুৰ। শুকুৰবাৰে পুৱতি নিশাৰে পৰা মণিপুৰৰ টেংনোপাল জিলাৰ পাল্লেল অঞ্চলত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। নিহত 2, আহত 50ৰো অধিক লোক। ঘোষণা কৰা হ'ল 2024 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ দিন। তথ্য অনুসৰি আগন্তুক বৰ্ষত 3 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব 5ম পৰ্যায়ৰ গুণোৎসৱ।